নমস্কাৰ, মই শ্ৰী অলি দুৱাৰাই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে আপোনালোকক এই দিনটোৰ কিছু তাৎপৰ্য ক'ব বিচাৰিছোঁ। নাৰী মহিমাময়ী, দেৱী স্বৰূপা, মমতাময়ী। নাৰীৰ ৰূপ অনন্যা, মাতৃ, জী, ভগ্নী, সখী, বোৱাৰী, পত্নী আদি ৰূপত তেওঁলোকৰ পৰিক্ৰমাৰ ৰূপান্তৰ ঘটে। নাৰী প্ৰকৃতিৰ জন্মদাত্ৰী। এই নাৰীসকলৰে ত্যাগ, ধৈৰ্য, আত্মবলিদান সমাজৰ প্ৰতি অতুলনীয় অৱদানৰ স্বীকৃতিৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰৰ ৮ মাৰ্চত বিশ্ব নাৰী দিৱস পালন কৰা হয়। নাৰী আন্দোলনৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ অৱশেষতে ৰাষ্ট্ৰসংঘই 1975 চনৰ ৮ মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ঘোষণা কৰে আৰু তেতিয়াৰ পৰা এই দিৱস প্ৰতি বছৰে পালন কৰি অহা হৈছে এই দিনটোতে। প্ৰকৃততে এই দিৱসৰ জৰিয়তে নাৰীৰ অধিকাৰ তথা অন্যায়ৰ বিপৰীতে প্ৰকাশ পায় এক মুক্ত কণ্ঠই। দেখা যায় যে 1996 চনত প্ৰথমবাৰৰ বাবে এক নিৰ্দিষ্ট বিষয়বস্তুৰ অধীনত আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ পৰম্পৰা আৰম্ভ হয়। তেতিয়াৰে পৰা এক নিৰ্দিষ্ট বিষয়বস্তু মুকলি কৰি অনুষ্ঠানৰ আয়োজন কৰা হয়। উদাহৰণস্বৰূপে 2023 বৰ্ষত এই দিৱসৰ বিশেষ অনুষ্ঠানত ডিজিটেল স্থানত নাৰী আৰু যুৱতীৰ অধিকাৰ সুৰক্ষিত কৰা আৰু অনলাইন তথা সকলো ধৰণৰ যোগাযোগ মাধ্যমৰ জৰিয়তে লিংগভিত্তিক হিংসাৰ কথা মনত ৰাখি কাৰ্যসূচীসমূহৰ ৰূপায়ণ হ'ব। নাৰীয়ে ইচ্ছা কৰিলে বহু কামেই কৰিব পাৰে আৰু সফলো হ'ব পাৰে। ভাৰত যদিও পুৰুষ প্ৰধান দেশ, তথাপি ইয়াত প্ৰাচীন কালত দেখা যায় নাৰীক যথেষ্ট আগস্থান দিয়া হৈছিল। বৰ্তমানেও এই দেশতে মা দুৰ্গা দেৱীক নাৰীৰ প্ৰতীক হিচাপে পূজা অৰ্চনা কৰা হয়। বৰ্তমান সমাজত নাৰীক পুৰুষৰ সমমৰ্যাদা প্ৰদান কৰাৰ চেষ্টা দেখা গৈছে। নাৰী সৌন্দৰ্যৰ প্ৰতীক। নাৰীয়ে নিজকে সুন্দৰ কৰি ৰাখে আৰু সমাজখনকো সুন্দৰ কৰি ৰাখিব বিচাৰে আৰু সুন্দৰ কৰি ৰাখিব বিচাৰে নিজৰ স্বাভিমান তথা আত্মসন্মানক। গতিকে নাৰী হৈ থাকক নিজৰ নিজৰ গুণেৰে, নিজৰ নিজৰ ৰূপেৰে গৌৰৱান্বিত তথা পবিত্ৰতাৰে ভৰপূৰ। ধন্যবাদ।